মৰিগাঁও ভলুকাগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা। মৰিগাঁও ভলুকাগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। মৰিগাঁও চৰাইবাহীৰ পৰা বেচামাৰী অভিমুখে মাটি ভৰ্তি ডাম্পাৰ বাগৰি পৰিল ভলুকাগুৰি দলঙৰ কাষত আৰু তাৰ পিছতেই চাঞ্চল্য সৃষ্টি হৈছে সমগ্ৰ অঞ্চলজুৰি। পুনৰবাৰ জনাইছোঁ, মৰিগাঁও ভলুকাগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা। মৰিগাঁও চৰাইবাহীৰ পৰা বেচামাৰী অভিমুখে মাটি ভৰ্তি ডাম্পাৰ বাগৰি পৰিল ভলুকাগুৰি দলঙৰ কাষত আৰু তাৰ পিছতেই অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্য। জানিব পৰা মতে AS03CC1386 নম্বৰৰ ডাম্পাৰখনে মাটি ভৰ্তি কৰি বেচামাৰী অভিমুখে গৈ থকাৰ অৱস্থাত ভলুকাগুৰিত দলঙৰ কাষত মাটি খহি বাগৰি পৰে বুলি জানিব পৰা গৈছে। ইতিমধ্যে গাড়ীৰ চালকজনক মৰিগাঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ইতিমধ্যে চালকজন সংকটজনক অৱস্থাত আছে বুলি জানিব পৰা গৈছে। তাৎক্ষণিকভাৱে মিকিৰভেটা আৰক্ষী আৰু ভলুকাগুৰি ৰাইজে গাড়ীৰ চালকজনক মৰিগাঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়।